নির্বাচিত ব্যক্তিক ইএমৰ পদ দিবই লাগিব। নির্বাচিত ব্যক্তিক ইএমৰ পদ দিবই লাগিব। নমিনেট ইএম আমি না মানো। নমিনেট ইএম আমি না মানো। নমিনেট ইএম আমি না মানো। নির্বাচিত ব্যক্তিক ইএমৰ পদ দিবই লাগিব। lang pia long bang ken litum halas bang so MEC bang ken litum chidon tek the alang athe ke partang long stamia lang lila dak tiron ke plak long ke chok chi dokok la si karbia long alang litum la sona ke plak na along dokok apus thak sini litum ke chidon de tek long lo la sinoni pong pong bang ke litum mukut mohon to bang ban ken litum nang ne la ben jongsi council atum bate state government atum jongsi ning hang jongsi do bulotang te alang li support telenga fan jongsi pirong son te litum ning ing samji pusi litum lo charlie song la pen ka do ka bi am phang song do an la pen rong asar penceng lok risoi jang tum antam itum labang so ka chidonang tek situm paklang pothulo এই বিষয়টো হল কি আমি আজি গণপ্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছো সমূহ দেওপানীবাসী ৰাইজে আহিছে স্বতঃস্ফূৰ্তভাৱে যেহেতু যিজন কেণ্ডিডেটক আমি MSC ইলেকশ্যনত বিজয় উল্লাস কৰি তেওঁক জিকালো আমি বিপুল ভোটত জয়ী কৰাই পঠালো আৰু সেইজন মানুহক আজি ইএম নিদি আন কাৰোবা এজনক ইএমৰ পদত দিছে যিজন ব্যক্তিক নেকি নমিনেট MSC হিচাপে আছিলে তেওঁক এতিয়া অসম চৰকাৰ তথা কাৰ্বি আংলং সাহিত্য শাসিত পৰিষদে তেওঁক ইএম ডিক্লেয়াৰ কৰিছে আমি কোনো পধ্যে মানি নলওঁ যেহেতু আমাৰ বিপুল ভোটত জয়ী হোৱা প্ৰাৰ্থী এজন আছে শ্ৰৱণ তেলেংগা তেওঁক ইএম বিচাৰোঁ আমি আৰু বিশেষকৈ ক'বলৈ গ'লে 1970 চনৰ ফেব্ৰুৱাৰী মাহৰ 2 তাৰিখে যেতিয়া নেকি কাৰ্বি আংলং সাহিত্য শাসিত পৰিষদ গঠন হৈছিলে সেই সময়ছোৱাৰ পৰা আজিৰ ডেটত প্ৰায় বিপুল ভোটৰ সংখ্যাত জয়ী হোৱা প্ৰথম প্ৰাৰ্থী হ'ল দেওপানী সমষ্টিৰ শ্ৰৱণ তেলেংগা আৰু আমি সকলো ৰাইজে তেওঁক ইএম পদত বিচাৰোঁ। আচ্ছা চৰকাৰক কি জনাব বিচাৰিছে? চৰকাৰক আমাৰ এটাই অনুৰোধ যাতে আমাৰ শ্ৰৱণ তেলেংগা যিজন MSC আছে তেওঁক ইএমৰ পদ দিব লাগে। কথা হ'ল কি নমিনেট MSC হিচাপে যিজন প্ৰাৰ্থীক দিয়া হৈছে মুকুট মহন্তদেৱ তেওঁক নমিনেট MSCৰ পৰা নমাব লাগে আমি সেইটোৱে বিচাৰোঁ ৰাইজ কৰিব পাৰে। আগন্তুক দিনত আমি সুচাৰুৰূপে আৰু এনেধৰণে প্ৰতিবাদী কাৰ্যসূচী আমি আগুৱাই যাম যিহেতু কাৰ্বি আংলং জিলাৰ দেওপানী সমষ্টিবাসী ৰাইজ স্বতঃস্ফূৰ্তভাৱে আজি ওলাই আহিছে কোনো কাৰো একো হেঁচা পুৰা পৰা নাই সকলো ৰাইজ নিজৰ মতে ওলাই আহিছে কিয়নো আমি শ্ৰৱণ তেলেংগাক ইয়াত বিপুল ভোটত জয়ী কৰাইছোঁ আৰু তেওঁক আমি ইএম হিচাপে